7 বছৰৰ আগত জনা নজনাকৈ প্ৰেম কৰি এতিয়া জানি বুজি বিয়া হ'বলৈ ওলাইছোঁ। আটাইতকৈ ভাল লগা কথাটো যে আজিৰ দিনটোতে ৰাতি 3টা বজাত য়েছ বুলি কৈ দিছিলোঁ 7 বছৰৰ আগতে, আৰু আজি আকৌ সেই একেজন মানুহৰে নামত সেন্দুৰকণ পিন্ধিলোঁ। ভাল বেয়া মানে দুয়োটাই লাগিছে। দুখ লাগিছে ঘৰখন এৰি যোৱা, সেইটো দুখটো মানে বুজাব নোৱাৰি, কিন্তু নতুনৰ পোৱা বেছি উৎসাহ আৰু ঘৰখন হেৰুৱাৰ দুখ দুয়োটা মিক্স আৰু। ফটো মোকো টেগ কৰে, এইকো টেগ কৰে। তাৰপিছত দুইটা ফ্ৰেণ্ড লিষ্টত আহিলোঁ। প্ৰথম হেপী ৰক্ষা বন্ধন বুলি উইচ কৰিলে, আৰু আজি ৰক্ষা বন্ধন কৰি পেলাই চকলং। নতুন জীৱনৰ পাতনি মেলিছে ইয়াত ঘৰতে ঘৰতে অনেক দিনৰ পৰা হ'ব পাৰে কৰি আগলৈকে এনেদৰে দিব লাগে, থ'ব লাগে, ভক্তি পাত্ৰ কৰিব লাগে, খিনি প্ৰাৰ্থনা কৃষ্ণ হৈছে। একেলগে বুঢ়া বুঢ়ী হ'ম বুলি প্ৰতিশ্ৰুতি দিলোঁ যেতিয়া, এতিয়া একেলগে বুঢ়া বুঢ়ী হ'ম আৰু কাজিয়া চাজিয়া লাগি লগে ভাগে থাকিব লাগিব, ভালকৈ থাকিম। সকলোৰে আশীৰ্বাদ আমাৰ চিৰকাম্য, যাতে সুখে দুখে প্ৰতিটো পলতে ভালকৈ থাকিব পাৰোঁ, সেয়াই।